क्या नहीं कैसा तुम्हें हेलो एवरीवन সকলে নিশ্চয় ভালে আছে আৰু মই এতিয়া পিন্ধিছো চাদৰ মেখেলাযোৰ পিন্ধি কিনে মই যাব ওলাইছো লগৰ ছোৱালী ভাগ্যশ্ৰী আজি মেকআপ ষ্টুডিও ওপেনিং কৰিব তাতে মই যাব ওলাইছো গটিকে ৰেপিডো বুক কৰিছো তাই মোক 10টাত গৈ পোৱাকে মাতিছিলে আৰু এতিয়া 10টাত 10 হল মই ঘৰতে আছো আৰু যি নহওক ৰেপিডো আহি আছে ৰেপিডো অহাৰ পিছত মই যাম ডাইৰেক্ট তালৈকে গটিকে দেৰি নকৰো মই ওলাই যাও বলক বাই 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 আৰু মোৰ ৰেপিডো আহিকিনে ৰখি আছে কিন্তু মই এতিয়ালৈকে হলেও ওলাই যোৱা নাছিলোঁ জিনহক ৰখি আছে অটিপিটো দিয়া নাই বুলিহে অটিপিটো দিলে ইমান দেৰিকৈ জানি মোৰ 100 रुपीस মান বাঢ়িয়ে গ'ল হয় আৰু এয়া পাই গ'লো মই আহি আৰু সেইটোৱে হৈছে ভাগ্যশ্ৰী ষ্টুডিঅ দ্য গ্লেম স্কোৱাড এতিয়া মই ওপৰলৈকে গৈ আছোঁ তাতে অপেনিংটো মানে ষ্টুডিঅ'টো তাইৰ ওপৰত আছে ওপৰলৈ উঠি গৈ আছোঁ বাৰু ইমান ভাগৰ লাগিছে ৰেপিডত আহিও মোৰ ভাগৰ লাগে সাংঘাতিক মানুহ মই ভাগ্যশ্ৰী ইয়াতে হ'ব এয়া ষ্টুডিঅ'টো তাইৰ ভাগ্যশ্ৰী ক'ত আৰু এইটোৱে ভাগ্যশ্ৰী ষ্টুডিঅ'টো খুব ধুনীয়া সঁচাকৈ বহুত ধুনীয়া সজাইছে ৰেণ্টত লাগিলে আপোনালোকে ল'ব পাৰে বা মেকআপ কৰালেও কৰাব পাৰে বেলেগো ইয়াতে আহি কিনে আৰু শ্বুটবোৰটো হৈ থাকে তেনেকৈ গতিকে খুব ধুনীয়া লাগিছে আৰু কোনোবা আহিছে মই বহিব দিওঁ ৰ'ব দেই আৰু ভিডিঅ'গ্ৰাফাৰ ফটোগ্ৰাফাৰ আহিছিল তাইতো নিজে মেকআপত বিজিয়ে মোক এটা কামত লগাই থৈ দিছে হ'ব দে কিবা মেকআপ কৰা তই হ'ব দে বান্দনীৰ মেকআপ কৰাই তই এক্সটেনশ্যন কৰাইছে চাবা দেখাই আছে বা মোক লিপষ্টিক চিপষ্টিক লগাবা দিগদাৰ নাই দেখছি তোমাৰ দুবো চকুতে কাজল লগাই আৰু গানটো লগাই দেখোন আহি পাইছি ভাই মই সাজবা লগা নাই তই মাথা খাই দিছা মোৰ তুমি এইটোকে ঘৰ কৰি দিছা হ'ল নে তোৰ তই ৰ তই টেষ্টিংটো কৰিবি না এইটো এক্টিং কৰে ব্লগ স্লেং ইউজ কৰিছে ঘৰতে এই খাই বাছি তুমি তই কেছে 10টা বজাত আই লগত 10:20 মিনিট স্যার আমি ভিডিওটা পিন্ধাই দিছি আউট কর ফেলে দিলি হল র না হুন আৰু ফাইন হুন খুল জায়গা এটা খুল কে পিন খুল প্রবলেম হেক নহয় এই পেটলি আৰু ফাইনালি আমি ৰেডি এনেকে লং বে মোৰ এইটোৱে ভাল লাগে তাই সেনেকে ল'ব তাই আৰু তাইৰ কথা এইটো কাৰণ পেটটো যি এডাল এনেকে ওলাই গৈছে এনেও নহ'ব এনেকে ঠিক আছে আৰু ভিতৰে লেখৰ কি পিনছিল মাছ আৰু হৈ গ'ল তাই ৰেডি হোৱাই নাই আমি ৰেডি আৰু কাৰণ মই চিম্পল ক্লিপ ল মই তাৰ লৈ ফটো মোবাইল চুতে আছে কিমান টাইম লাগে মই 10:18 আহি গৈছিলোঁ হা আৰু তাই ৰেডি হৈছে 9:30 পৰা আৰু এতিয়া 11:30 হ'ল মোৰ নাই দাল পিন্ধ মোক কিবা দি আহিছে লৈ আহো নাহি আইছা লৈ যা লৈ আহা ঐ বহিব দিবা প্লিজ নাই থৈ দিব তাই সিদ্ধান্ত গৈছেহে আনিব আৰু এইখন গাড়ীত আছে বৰষা বা আৰু আহি আছে বৰষা বা এতিয়া ইয়ালৈকে আৰু এইজনী বৰষা বা আহিছে ইমান ধুনীয়া লাগিছে চাচোন আগৰ পৰা ধুনীয়া বাৰু আহি কেনে মই ষ্ট্ৰেটটো কৰো দে ন এয়া আহি গ'ল সোমাই গ'ল এতিয়া আমি ওলাই যাওঁ কি খবৰ বা ভাস্কৰে মোক ফোন কৰিছে জিতু ৰৈ আছে বহুত দেৰি হ'ল আকৌ সময়টো চাইছোঁ মই কেনে পাইছে মই ৱাই যে তাত মাতিছে সেই তাতে
ভালে আছা আছো ভাল আপোনাৰ আছো মই তাকে ভাবিছোঁ বাৰ মনত আছেনে নাই ক'ত পাইছিলোঁ মোৰ মনত নাই কিন্তু মোৰ মুখখন মনত আছে অঁ আচ্ছা ক'ত পাইছিলোঁ আলু পিটিকা কৃষ্ণমূৰ্তি গানটো যে অঁ আচ্ছা আচ্ছা অঁ তাতে লগ পাইছিলোঁ আহি পালে Sorry, 3 minutes আগতে মই আধা ঘণ্টা লাগিছে। ৰেডি কৰি দিয়া অঁ যাওঁ ৰেডি কৰি এইখিনি অকণমান লৈ যোৱা আঙুলিটো আছে নাই নাই ইমান দূৰলৈকে কষ্ট কৰি যাব নালাগে এটা বাইক থকা ল'ৰা ফটো লোৱা অহা যোৱা কৰিবা পাছত বাদ দিবা মোৰ দাম ইমান বাঢ়িছে খৰচটো কমি যায় ন মায়ে মোক জিতি শিকায় মইহে এনেকুৱা কৰা নাই কিমান ভাল মই এতিয়া ভাল লাগিছে উজনি নামনি মাৰিব সেভ হ'ল তোৰ আছে 7 হ'ল বোলে উৰুলি দিয়া উৰুলি আৰু আজি ফাইনেলি লগ পাই গ'লোঁ মধুস্মিতা সঁচাকৈ বহুত ভাল লাগিছে ধুনীয়া ছোৱালী ন দেখা পালে মোৰ লাগে ময়ো অলপ ধুনীয়া হ'লে মৰম লাগে তো মেকআপ ষ্টুডিঅ'ত বিউটি আহি গৈছে গতিকে বিউটি মানে মেকআপ নকৰিলেও হৈ যাব কাৰণ তাই নিজেই বিউটি আৰু আজি বহুত ভাল দিন কাৰণ বৰষা বাও আছে চক্ৰবাইদাও আছে আৰু মোৰ চেলিব্ৰিটি আহি গৈছে একদম আৰু এইটো আমাৰ পেটেলি বাইদেউ আমি একে পেটলি না একে ময়ো নকৰ আমাৰ বেলেগ এটা জোচ থাকে আমাৰ বেলেগ এটা পেট আছে আৰু নহয় এইটো পেট বনাবলৈ কষ্ট কৰি খাব লাগে দিন ৰাত কোনো নোৱাৰে এইটো গোটেই পেট নবনাব এই মিছা মিছা কথা কৈছে ৰীলটো বেয়া কৰিলে কিয় এনেকৈ আছা তুমি Okay, done. Clap. Finally, cake cutting কৰি opening হৈ গ'ল। কেনেকুৱা লাগিছে মনটো? একদম বহুত বেছি ভাল লাগিছে কেনেকুৱা লাগিছে আপোনাৰ? Very fine. লৈছো। মেকআপ বেয়া হৈ যাব মই তাই কৰিব খোজা কামটো তাই মোক খাই And squad means মই makeup artist হ'ব নোৱাৰো without photographer and model. Agree? Yeah. So, training এটা team হয় সেইকাৰণে squad. সকলো ভালে থাকক চক্ৰ ভালে থাকা বা আজিকালি হিৰো ভাই চিনেমাত এক্টিং কৰিছে আৰু ৰাখাই কাম হ'ব আমি আৰু আমাৰ বুঢ়ী হৈছে ওকে সদায় ৰং কৰা নাই ভাল লাগিছে কথাবোৰ শুনি মোৰো আজি মেকআপ কৰিছিলে ঠাণ্ডা নাই এইবিলাক কমোৱাৰ জানানে সদায় ৰাতিপুৱা খোজকাঢ়িব যাম হা খোজকাঢ়িব যাম বুলি কয় 7:30 সেইখিনি সময়তহে সি মাক বজাই ৰাভিয়ে মোক বেয়া নাপায় কিন্তু মানে সেই ৰোলটো মোৰ কাৰণে নহয় যে হেৰি একো কিবা এইবিলাক ৰাজেশ দা
ये मेन पार्ट है ये मेन पार्ट है वीडियो करना जरूरी है खाओ বা নাখাও আৰু ভাগ্যশ্ৰী তাত লাঞ্চ কৰি আমি এতিয়া ওলাই আহিলোঁ আৰু আমি এতিয়া গৈ আছোঁ চক্ৰদাৰ তাত বাৰ্তালাপত তাত চক্ৰদাক জুবিন চৰ্চা ইনভিটেশ্যনখন দি আহোঁ আৰু আমি এতিয়া আহিছোঁ চক্ৰপাণী পৰাশৰ তাতে বাৰ্তালাপত আমি কিবা কিবি দিলোঁ আৰু অকণমান আমি কথা পাতিলোঁ বাৰ্তালাপত চক্ৰৰ পানীৰ লগত বাৰ্তালাপ দিলোঁ আৰু মই কিবা কিবি কৈ দিলোঁ হয় নহয় অকণমান ভালকৈ কৈছোঁ বাৰু মই মিছা কোৱা নাই বেয়া কোৱা নাই নহ'ব ভালে ইয়াতকৈ বেয়া আৰু কি হ'ব ভালে ভালে এইবোৰ হৈছে চক্ৰদাৰ এৱাৰ্ডছ আৰু গিফ্ট ইমানবোৰ আছে বাপৰে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ হঠাৎ হোৱা অনুষ্ঠান কোনো প্ৰিপেৰেশ্যন নাই এতিয়া কেমেৰাটো যদি ইফালে যায় মাজত বিউটি বহি আছে বিউটিয়ে চিৰিয়েলো কৰি আছে বিউটিয়ে ৰিলছো বনাই থাকে দেখা পাই থাকে ইনষ্টাগ্ৰামত ৰিদিপ আৰু ৰাণা আৰু মাজত বিউটি তো বিউটি ইয়াত কেনেধৰণে জড়িত বিউটিয়ে ক'ব আৰু ইমান দেখাই নাথাকোঁ অৰিজিনেল ভিডিঅ'টো বাৰ্তালাপত চাই ল'ব আপোনালোকে মই লিংকটো দি দিম বিমলৰ টুকুৰাকেইটা কেনেকৈ বহি থাকে গমে পাই আনোৱাৰে আহিব লগা নাই বেনাৰ মাৰিব মানে তাক পালি ভাল আছিল আৰু আমি বৰ্তমান আহি পালোঁ ঘৰ আৰু মোৰ নিজৰ ঘৰত নহয় বাৰু মই আহি পালোঁ মৃণালদাহঁতৰ ঘৰলৈকে আৰু গোটেইখিনি কাম আমি কমপ্লিট কৰি আহিলোঁ অপেনিঙতো গ'লোঁ চক্ৰপাণী পৰাশৰ দা সকলোৱে চিনি পায় বাৰ্তালাপলৈকে গ'লোঁ আমি গতিকে আৰু ভিডিঅ'টো বেছি মানে কৰা নহ'ব ইয়াতে সামৰণি মাৰিব লাগিব যিহেতুকে ঘৰ আহি পালোঁ আৰু আজিলৈ এৰিছোঁ বাই বাই